এইকেইদিন আৰু আপোনালোকে মোৰ ভিডিঅ'ত আমাৰ টিকলিজনীকে দেখি পাই থাকিব, যিহেতু আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈ তাইৰ লগতে বিজি হৈ থাকোঁ। ৰাতিপুৱাই মাহঁতে অলপমান তাইৰ লগত খেলিলে, ইফালে দাদাৰ ছোৱালীজনীকো মই অলপমান ৰ'দলৈ লৈ গ'লোঁ। আহি দেখিলোঁ বাই ছোৱালীৰ নখ কাটি দি আছিলে। যিহেতু শুই আছিলে, সাৰে থাকিলেতো কাটিব নোৱাৰিয়ে। ময়ো ওচৰৰ দোকানৰ পৰা মিক্সাৰ এপেকেট লৈ আনিলোঁ, লগতে আকৌ এটা মিঠাইও খালোঁ। এইকেইদিন মোৰ মিঠাই খোৱাটো ইমান বাঢ়িছে নহয়, যিহেতু ক'ৰবাত আহিলে খোৱা হয়ে ধৰকচোন, ঘৰত গৈ নাখাওঁ আৰু এইকেইদিনে লাষ্ট। তাৰপৰা দেখিছে ন, আমাৰ মা আৰু জেঠাই দুইজনী একেবাৰে মিলাই নাইটি পিন্ধি আছিলে। আজি আকৌ দুইজনীৰ চেকআপো আছিলে, মানে যোনটো কামৰ কাৰণে আমি আহিছিলোঁ। সেই লেঞ্চ চেঞ্চ কৰাৰ পিছত মাহঁতে চেকআপত গ'ল। আহি আকৌ মায়ে পেনকেক বনাবলৈ ৰেডি কৰি আছিলে। ময়ো দাদাৰ ছোৱালীজনীৰ লগত অলপমান খেলিলোঁ। ইফালে মাৰ পেনকেকো ৰেডি, ময়ো ভাবিলোঁ ধুনীয়াকৈ খাওঁ। চালোঁ যে জেঠুৱাই আকৌ মিঠাই আৰু চমোচাও আনিলে। দেখিছে ন, নেখাওঁ বুলি ভাবিলেও নহয়, সেই ধুনীয়াকৈ চাহকাপটো খাই ল'লোঁ। আজি